নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম প্ৰণৱ নাথ। বৰ্তমান সমাজ ব্যৱস্থাত যোগ চৰ্চাই বিশেষ ভূমিকা পালন কৰিছে। সেয়েহে যোগ চৰ্চা কৰাৰ আগত কেইটামান জানিবলগীয়া কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। যোগ অভ্যাসৰ কাৰণে কোনো ধৰণৰ বয়সৰ প্ৰয়োজন নাই। যিকোনো বয়সৰ লোকে যোগ অভ্যাস গঢ়ি তুলিব পাৰে, কিন্তু বয়স অনুপাতে শিক্ষণ পদ্ধতিটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। যোগ অভ্যাসৰ কাৰণে আপুনি নিৰ্দিষ্ট কোনো সময়ৰ প্ৰয়োজন নাই। ৰাতিপুৱা গধূলি দুইটা সময়তে যোগ চৰ্চা কৰিব পাৰে। যেতিয়া আমি আহাৰ গ্ৰহণ কৰিম, ঠিক 2-3 ঘণ্টাৰ পিছতহে যোগ চৰ্চা কৰিব লাগে। যোগ চৰ্চা কৰাৰ সময়ত খালী পেট হ'ব লাগে। যোগ চৰ্চা কৰাৰ সময়ত যেতিয়া আমি আসনসমূহ কৰিম, আসনসমূহ কৰাৰ সময়ত আসনসমূহ ধীৰে স্থিৰে লাহে লাহে আসনসমূহ কৰিব লাগে। আসনসমূহ কৰাৰ সময়ত উশাহ নিশাহৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে, কিয়নো উশাহ নিশাহে যোগাসন কৰাৰ সময়ত বিশেষ ভূমিকা পালন কৰে। যেতিয়া আমি যোগাসন কৰিম, তাৰ আসন কৰা ঠাইডোখৰ সমতল হ'ব লাগে, কোনো ধৰণৰ ওখ চাপৰ হ'ব নালাগে। আপোনালোকে ঘৰতে বহি নিয়মীয়াকৈ যোগ অভ্যাস কৰি শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিকভাৱে সুস্থ সবল ব্যক্তিত্ব গঢ়ি তুলিব পাৰিব। লগতে আপোনালোকে যদি এই ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আহিবলগীয়া নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগতীয়াকৈ পাব।